हेलो गाइस तो आको एबार आपनालोকক असीम एसामिस चेनेलটোলৈ স্বাগতম। तो माने মই আজি বেছি দীঘল নকৰো ভিডিওটো শর্ট কৰি মানে মোৰ থাম্বনেলটো চাই কিনে গমে পাইছে কি মই কোনটো ভিডিওৰ কথা কম। সেইটো ভিডিও যে দিছিলো আপলোড মই মানে ইউটিউবত দিয়া আছে। তো সেইটো ভিডিওক লৈ মানে আৰু এজন লৰাই বনাইছে। তো প্ৰথমে মোৰ ভিডিওটো আপোনালোকক দেখাই দিছো, চাই লওক মোৰ ভিডিওটো। এজনী জিএফ থকাৰ পাছতো জাকে তাকে ফোন নাম্বাৰ খুজি থকাটো টেলেন্টেড বুলি নকয় দাদা, স্বভাৱ বেয়া বুলি কয়। আৰু তহঁতক নম্বৰ সুধিলো আমাৰ বাৰু স্বভাৱ বেয়া, কিন্তু তহঁতে দিবি কিয়? তাৰমানে তহঁতক কি বুজোৱে? টেলেন্টেড বুজোৱে নহয় ভণ্টি, তহঁতক কি বুজোৱে জানা? বেপাৰী। এইটো মোৰ ভিডিও আছিল, মই এনেকৈ বনাইছিলোঁ মানে ছোৱালীখিনি যিটো কৈছে তাৰ ৰিপ্লাই দিছিলোঁ। তো মোক আকৌ এজন ল'ৰাই ৰিপ্লাই দিছে, চাই লওক আপোনালোকে ভিডিওটো মই দেখাই দিছোঁ। বেপাৰী আবে কেলা তহঁতে নাম্বাৰ হৈ লাগি আছা, আমি কেলা য'ত ছোৱালী থাকে তেওঁৰ ওচৰলৈ নাযাওঁ বাল। দেখিলি নে ভিডিওটোত কি কৈছে? মানে আমি বোলে নাম্বাৰ হৈ লাগি আছোঁ। শুন ভাই, তাই যিটো কথা কৈছে সিটো মই ৰিপ্লাইহে দিছোঁ। তাই কৈছে কি মানে এজনী জিএফ থকাৰ পিছতো বহুতোক মানে নম্বৰ সোধোঁ আমি, আৰু আমাৰ স্বভাৱ বেয়া। আমি এনেকুৱা নেকি? তো জাষ্ট মই তাৰ ৰিপ্লাই দিছোঁ। আমি বাৰু নম্বৰ সুধিলোঁহে, কথাতহে কৈছোঁ, নম্বৰ নোসোধোঁ না আমি। তাৰ মতে আমি নম্বৰ সোধোঁ, কিন্তু আমি সুধিলোঁহে, কিন্তু সেহাতে দিয়ে নে নাদে সেই ৰিপ্লাইটোহে দিছোঁ। গাইছ ই এক নম্বৰ কথা চেহেৰা দেখুৱাই নাই, সেইটো আৰু বেলেগ কথা। আৰু ই কথাটো কেনেকুৱা চিষ্টেমত কৈছে বুজি পালিহে। একটো মই চিনি নাপাওঁ ভাই, তই কোন মই চিনি নাপাওঁ। তই চাগে মোক চিনি পাওঁ কাৰণ মই চেহেৰা দেখাইছোঁ, মই ফেচ টু ফেচ কোৱা মানুহ ভাই। এইটো কি লেখা আছে? আফতাব চায়েৰ নে কি লেখা আছে চায়েৰী। তই ছোৱালী ঘৰত নাযা, ছোৱালী পিছত নাযা, তোৰ গম পাই চেহেৰাটো চাবাক লাগি লায়ক নহয় আকৌ। গম পোৱা আমাৰ চেহেৰা বেয়া, কিন্তু আমি অপেনলি দেখাইছোঁ, অপেনলি কৈছোঁ কাৰণ আমাৰ দম আছে। ছোৱালী তল এনেকৈ চলি নাথো না, সেইকাৰণে তই ভাই চেহেৰা দেখুৱা নাই দেখোঁ। তই ইমান লাজ নে কি তোৰ? তই ভাই লাজ কুৰে, তই নাচবা পাৰা, তোৰ কথা সেইটো। তই কেনে যা, আমাৰ সেইগিলা হেৰি নাই। শুন ভাই, তই একদিন নহয় একদিন বিয়া পাতিব লাগিব, ছোৱালীৰ লগতে বিয়া পাতিব লাগিব। তই গোটাই ছোৱালীক কেনেকৈ ক'লি নহয় না। মই জাষ্ট ৰিপ্লাইহে দিছোঁ, যিকেইটা মানে বুজি পাওঁৱে, নলেজ আছে সিহঁতে বুজি পাইছে মোৰ ভিডিঅ'টো চাই নাই মই কি কৈছোঁ। ৰিপ্লাই দিছোঁ, জাষ্ট সৰু ৰিপ্লাই এটা। আৰু ছোৱালীটোক মই ডাইৰেক্ট বহুত বেয়াকৈ কোৱা নাই নহয়, ভিডিঅ' এটা আৰু নৰ্মেল ভিডিঅ' ৰিপ্লাই দিছোঁ। আৰু সেয়া তাই আমাক যেনেকৈ কৈছে ল'ৰাবিলাকক, তো ময়ো চিম্পুলকৈ সেয়াটোকো সেনেকৈ কৈছোঁ। আৰু তই দেখোঁ তাই ছোৱালীৰ বোলে পিছুতিয়া নাযা, ছোৱালী বোলে ঘূৰিয়া নাচা। তই ভাই বিয়া কাৰ লগত পাতবি পিছে? আৰু যদি তই ইমান ছোৱালী নাচায়ে, তই মোৰ ভিডিঅ'টো নাচালি হয়, বাদ দি আহিলে ভিডিঅ' কোনে চাব, সেই চিষ্টেমত চালি হয়। যদি ইমান তই ছোৱালীয়ে নাচা, ঘূৰিয়া নাচা, তই মোৰ ভিডিঅ'টো চাই পেলাই আকৌ তাতে ৰিপ্লাইও দিছে। তই ভাববা লাগিছিল কি এইগিলা ভাল ছোৱালী, এইগিলা কোনোবা এইগিলা ভিডিঅ' চাই নেকি বা এইগিলা। আৰু তই সিটো নহয়, তই ৰিপ্লাইও দিছে। তই কি বুজাব খুজিছ মানে মই বুজি পোৱা নাই। তই বেলেগকৈ নাভাবি আকৌ, তোকো জাষ্ট মই ৰিপ্লাইহে দিছোঁ। তই যেনেকৈ কৈছে ভিডিঅ'টোত, গম পাইছোঁ তই বেয়াকৈ কোৱা নাই, তোৰ মানে মনোভাৱটো তই কৈ দিছে। ভাল কথা, তই বাৰু ছোৱালী নাচা, ছোৱালীৰ পিছত নুঘূৰা, ছোৱালী ঘূৰিয়ে নাচা, ভাল কথা। ময়ো ছিংগল আছোঁ, ময়ো ছোৱালীৰ লগত সেইগিলা নাই। সেইগিলা নাই মানে কি, মই লাভ নকৰোঁ, মই কাকো ভাল নাপাওঁ। ৰেচপেক্ট দিওঁ ভাই, ছোৱালীক ৰেচপেক্ট দিওঁ। কোনোবা এটা কিবা কৈ ৰিপ্লাই দিওঁ, বাছ চিম্পুল কথা। তাতে আৰু ইমান কি ছোৱালী গোটাই ঘূৰি নাচাওঁ, কিবা নাচাওঁ, সেনেকুৱা নহবি ভাই। ছোৱালী ভাল নাপায় সেইটো বেলেগ কথা। ময়ো ছিংগল আছোঁ, মোৰো সেই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই, ময়ো ছিংগলে, সেইটো জানা। কিন্তু ৰেচপেক্ট দিওঁ ছোৱালীক, আকৌ ফ্ৰেণ্ড হিচাপে দিওঁ। ছোৱালী চাবা দিয়া নাই তোক, গাৰ্লফ্ৰেণ্ড হিচাপে কে চা, আকৌ ফ্ৰেণ্ড হিচাপে চাব পাৰা, সেইটো ডাঙৰ কথা নহয়। সেই গাইছ, তো ভিডিঅ'টো আজি এইখিনিয়ে আছিল। তো মই জাষ্ট ৰিপ্লাইটো দিলোঁ আজি। তো ভিডিঅ'টো যাতে কোনোৱে মানে আৰু বেলেগ টাইপত নেনে, আৰু মই জাষ্ট কথাটো কৈছোঁ। আৰু মই ছোৱালীটোক যিটো ৰিপ্লাই দিছোঁ সেইটোতো বুজি পাইছে কেনেকুৱা চিষ্টেমত দিছোঁ। তো আজিলৈ এইখিনি আছিল, বাই।